একচুয়ালি আমার বিটিআর আকাশুর উদ্যোগত মহিলা সমিতির তদৰ্থ মহিলা সমিতি গঠন করা হল। মানে এই মহিলা সমিতির দ্বারা মানে কিছুদিন পিছত মানে পূর্ণ এখন মানে মহিলা সমিতি গঠন করা হব। আজি তদৰ্থ কমিটি বনোৱা হল। এই তদৰ্থ কমিটিত সভানেত্রী আছে শ্রীযুতা বিদ্যাপতি রায় মেধি আৰু লগতে সম্পাদিকা শ্রীযুতা জয়ন্তী রায় আর যুটীয়া সম্পাদিকা রাখিছো দেই আমি চিৰাং আৰু কোকৰাঝাৰ। যেহেতু আজি মানে আমাৰ ওদালগুৰিৰ পৰা হাত অলপ কিবা হল পলম হল, যাৰ গতিকে উপস্থিত নহল, সেইটো কাৰণে আমি তদৰ্থ কমিটি বনালো। তো আৰু লগতে যুটীয়া সম্পাদিকা আছে ৰুমা বৰ্মন। গোটেইখিনি আমাৰ আছে সদস্যসকলক লৈ এখন ধুনীয়া কমিটি গঠন কৰি দিয়া হল মহিলা সমিতিৰ। তো এতিয়া আমাৰ কথা হৈছে কি, আমাৰ মোটামুটি 26 জনীয়া হল কমিটিখন, 26 জনীয়া হল। তো এখেতসকলে পিছত আৰু কেনেকৈ পূৰ্ণ এখন কমিটি কি কৰে এইটো পিছত, যেহেতু আগতেও আছিল একচুৱেলি কমিটিখন, আজি মানে মাতি কিনে ইহঁতক কোৱা হ'ল যে ফুলফিল কেনেকৈ কৰিব পাৰি, নতুনকৈ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক লৈ এনেকৈ এখন তদৰ্থ কমিটি বনোৱা হ'ল। আৰু এতিয়া আমি আশা কৰোঁ বিটিআৰ আকাশুৱে যে প্ৰতিটো মুহূৰ্তত যাতে আমি মহিলা সমিতিক পাওঁ, আমাৰ জাতি জনগোষ্ঠীৰ যি সমস্যা সমাধান কৰিব পাওঁ। আজি চৰকাৰে যিবিলাক মানে আঁচনি গ্ৰহণ কৰিছে, খুব ভাল ভাল আঁচনি গ্ৰহণ কৰিছিল। যেনেধৰণৰ এতিয়া মই ক'ব গ'লে আজিৰ দিনত ছুপাৰ 50 বুলি ক'লে আপোনালোকে জানে নিশ্চয়, মিডিয়া ভাই বন্ধুসকলৰ ছুপাৰ 50ত আমাৰ কোচ ৰাজবংশী জাতিৰ ষ্টুডেণ্টখিনি কেনেকৈ চান্স পাব, তাক কেনেকৈ মানে তাতে পঢ়িব পাৰিব, সেই বিষয়ে আলোচনা কৰি যাতে চৰকাৰৰ লগত মিলা প্ৰীতিৰে যদি আমি আমাৰ কোচ ৰাজবংশী জাতিৰ ষ্টুডেণ্টখিনিক যদি আমি তাত যোগাযোগ কৰি দিব পাৰোঁ, সেইখিনিও আমাৰ কি। আৰু লগতে বিভিন্ন ধৰণৰ আঁচনি আমাৰ লৈছে। তো এইবিলাক আমি মহিলা সমিতিৰ দ্বাৰা আমি কিছুমান ক্ষেত্ৰত আগবাঢ়ি যাম। আৰু লগতে আমাৰ যি এই বিটিআৰ আকাশুৰ উদ্দেশ্য আমাৰ বহুত ডাঙৰ উদ্দেশ্য হৈছে আমাৰ কি, আমাৰ জনজাতিকৰণ মেইন উদ্দেশ্য আছিল। আমি যেতিয়া অল আছাম আকাশু কৰিছিলোঁ জনজাতিকৰণ মেইন, এতিয়াও জনজাতিকৰণ আমাক লাগে। যদি অল আছাম আকাশুৱে যদি জনজাতিকৰণ বিচাৰে বা এতিয়াও বিচাৰি আছে, এখেতসকলৰ লগত কিন্তু আমি একমত। তথাপি মানে এতিয়া কথা হ'ল কি, অল আছাম আকাশু যিসকলে কৰি আছে এখেতসকলৰ পৰা আমাৰ বিটিআৰ আকাশুক মানে কি দেখিছে নাজানো, বিৰাট ভাল পাইছে। মানে যে বিটিআৰ আকাশু আমাৰ বিটিআৰবাসী ৰাইজৰ হকে বিটিআৰ আকাশু যে মাত মাতি আছে, সেই উদ্দেশ্য লৈ আজি অল আছাম আকাশুৰ পৰা আমাৰ বিভিন্ন বিষয়ববীয়া ছেক্ৰেটাৰী হওক, প্ৰেচিডেণ্ট হওক, আঞ্চলিকৰে হওক বা ডিষ্ট্ৰিক্টৰে হওক, আমাৰ এই বিটিআৰ আকাশুত আহি আছে। যেনেকৈ আজি ধৰকচোন মই একদম ৱেলকাম জনাইছোঁ আমাৰ নিকুঞ্জ দা, এখেত বাসুগাৰ হয়, অল আছাম আকাশুৰ কি ক'ত আছিল, চিৰাং ডিষ্ট্ৰিক্ট ন, দীপেন গটৰ যি আমাৰ উপদেষ্টা, এখেতে তাতে একচুৱেলি যোৱা পৰহিয়ে নেকি ৰিজাইন দি পেলাই আমাৰ ইয়াত আহিলে। খুব ৱেলকাম আৰু ধন্যবাদ জনাইছোঁ। আৰু ইয়াক আমি মানে খুব মনৰ পৰা আদৰি লৈছোঁ। আমি সদায় একেলগে কাম কৰি যাম আৰু সেইখিনিয়ে মোৰ আশা। আৰু বিটিআৰবাসী যাতে সদায় ভালে থাকে সেইখিনিয়ে আশা। আৰু এটা কথা ৰৈ গ'ল মোৰ, কেইদিনমান আগতে আপোনালোকে জানে, মেডিয়া ভাইসকলেও জানে, সকলো ৰাইজে জানে, NRCৰ কিবা এজন ব্যক্তি এজনে মানে কোচ ৰাজবংশীসকল, নামনি অসমৰ কোচ ৰাজবংশীসকল বোলে আমাৰ মানে চব বাংলাদেশী এনেকৈ ধৰণৰ কৈছিল। তেওঁক আমি সকীয়াই দিছোঁ। এখেতৰ নিচিনা মূৰ্খ এজনে এনেকুৱা ধৰণৰ কথা কোৱাটো শোভা নাপায়, তেওঁক আজি সকীয়াই দিছোঁ। আৰু লগতে আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মানে খুব বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ বিটিআৰ অঞ্চলত যে চাৰিসীমাৰ অঞ্চলত থকা কোচ ৰাজবংশী জাতিৰ জনগোষ্ঠীৰ আজি প্ৰটেক্টেড ক্লাছ একেবাৰে ঘোষিত কৰি দিয়ক। নহ'লে আজি মানে ক'ব বোলে আমাৰ ডি ভোটাৰ, কালি ক'ব ডি ভোটাৰ, এইবিলাক বস্তু আপোনালোকক অনুৰোধ জনাইছোঁ মিডিয়াৰ যোগেদি। আমি আপোনালোকৰ লগত ধুনীয়াকৈ বহি ক্লিয়াৰ আলোচনা কৰিম। তো আমি মিডিয়াৰ যোগেদি আপোনাক জনাইছোঁ যে আমাৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠী আছে, গতিকে প্ৰটেক্টেড ক্লাছ কৰি দিয়ক, এয়া আমি কামনা কৰোঁ। আৰু নহ'লেতো আৰু ভৱিষ্যত আন্দোলন কৰিমেই, সেইটো জানে। তো এইখিনিয়ে, ধন্যবাদ থাকিল দেই। যিহেতু ইলেকশ্যন গ'ল, নেক্সট ইলেকশ্যন আহি আছে আৰু উপ ইলেকশ্যন আহি আছে, BTC ইলেকশ্যন আহি আছে ন। কথা হৈছে ইলেকশ্যনততো বিভিন্নজনে বিভিন্ন ভোট দিয়ে, ভোটদান কৰে, অমুক কৰে, তমুক কৰে। আমাৰ
বিটিচিবাসী ৰাইজে কিন্তু এইবাৰ কাক ভোট দিছে মানে চৰকাৰেও জানে, চৰকাৰ বিজেপি চৰকাৰেও জানে, UPPL চৰকাৰেও জানে, চবেই জানে। তে গতিকে আমি অনুৰোধ কৰোঁ আমাৰ কোচ ৰাজনৈতিক জাতিটোক যাতে চকু মেলি চায়, যদিও নাচায় আমিতো ধৰ্ণা আন্দোলন কৰিমেই না, সেইটাতো আমাৰ মানে ছাত্ৰ সংগঠনৰ এটা আছেই, ৰুল এটা আছে। তো গতিকে সেইটোও অনুৰোধ জনাওঁ। তো এতিয়া আমি একচুৱেলি আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে, এখেতকো অলপ